Hello guys, Yoxa Entertainment channel পৰা আপোনালোকলৈ সবলে হ্যাপি ৰিপাব্লিক ডে। সো জয় হিন্দ। মই আজি কলৈকো যোৱা নাই, ৰুমতে আছো একচুয়ালি। সো আপোনালোকক কিবা এটা দেখুৱাব পাৰো নেকি বুলি মনতে ভাবি আছিলো ৰাতিপুৱাৰ পৰা। সো আজি কলৈকো যোৱা হোৱা নাই, তেন্তে बच्चा कुच्चा जितना भी टैलेंट है यार कुछ खोलना चाहिए ना। तो ऐसा भी मतलब टैलेंट बोल के तो मेरा अंदर इतना वो नहीं है, लेकिन जितना भी बच्चा कुचा मतलब कचरा वगैरह तो आज निकालना पड़ेगा। सो देखिए गाइस, আপোনালোকলে মোৰ বিশেষ তেনেকে হেৰি ৰিপাব্লিক ডেৰ শুভকামনা সবলে, যাতে নেকি ভাল দিন আহে। আৰু এবছৰটো কৰোনা বুলি গুছিয়ে গ'লগে, পাৰ হ'ল হৈ গ'ল সবৰে, মোৰে বুলি নহয় সবৰে গৈছে। সো টেনশ্যন ল'বলগীয়া নহয়। সো আজি ৰিপাব্লিক ডে, সো ৰুমতে অকলে আছো। সো আপোনালোকক কি দেখুৱাম বাৰু? কোনোবা এজন ক'ব নেকি কি মই কৰি দেখুৱাম? আৰু বা কিবা মোৰ পৰা আপোনালোকে কি কি এক্সপেক্ট কি কৰে, মানে কি কৰিব দিওঁ? যদি আপোনালোকে মোক লগ পায় সো কি কৰিব দিব? এনে তেনেকেতো মোৰ টেলেণ্ট বুলিবলৈ কি নাচিবও নাজানো ভাই। সো গান কেইটামান অলপ চলপ জানো। সো গানকে শুনাও নেকি? এটা গান আছে একচুৱেলি মোৰ লগৰটোলৈ, এইটো গান গালে একচুৱেলি ডেডিকেট কৰা হ'ব বা লগৰটোলৈ গাই দিছো। আৰু কি গান আছিলে? টংকি পেগুৰ গান আছিলে এইটো। একচুৱেলি টংকি পেগুৰ হেৰি ইয়াকা নেগেটো আছিলে। সো মিচিংসকল চবেইটো বুজি পায়। আৰু অসমীয়া বন্ধুসকললৈ চবলে নমস্কাৰ। আৰু শুনক মিচিং গান, মই গান গুণগুণাই দেখুৱাইছো। Yakaneke gena egem gamogeno semogel kalindunka ana no margasuna omag omogelno anoi bogolindunka yumaropenok din porom tomogelno o babum tum temolindunka ayalindunka। আছামিজ সং তো এটা গান অলপ চলপ জানো। এইটো গান হৈছে আপোনাৰ মাছলৈ গৈছিলো। ও মাছলৈ গৈছিলো, ও এজনীও নাপালো, ও ঘৰলৈ আহি মই নিমখ ভাতে খালো, ও এনুদিনে ৰাতি ও মদ খাব শিকিলো, ও ভাং খাব শিকিলো, ও আনৰে লগতে ও বেয়া ল'ৰা হলো, ও বেয়া ল'ৰা হলো মই। আৰু ইংলিছটো বা এইটো মোৰ পৰা নাপায়, অলপ চাব লাগিব। তো লিৰিক্স চাই গাব পাৰিম চাগে, তো এতিয়াতো দিমাগ নাই। Manam konegai pemamoge, manam konegai pemamoge, sisan koyama sisan momapa, siman moduneno, siman moduneno. সো আজি অলপ টাইম আপোনালোকৰ লগত স্পেণ্ড কৰিছো, অলপ টাইম উলিয়াইছো। ডেইলিটো কামতে দৌৰি থাকো, জীৱনটোৱে কাম কাম ভাই, কিমান কাম কৰি থাকিবি? জীৱনটোৱে কামটোৱে জীৱন। সো যিমান জীয়াই আছো বা আপোনালোকে যিমান জীয়াই থাকিব, কাম ইমানে থাকিব, প্ৰব্লেমো ইমানে বাঢ়ি গৈ থাকিব। কিন্তু প্ৰব্লেমক আমি ভয় নকৰো, ফেচ কৰিবলৈ চেষ্টা কৰিব লাগে। সো আপোনালোক কি
এইবোৰ কি আপোনালোকক মই বুজাই আছো একচুৱেলি বুজাবলৈ তেনেকুৱা মোৰ একো নলেজ নাই কিন্তু নলেজ বুলিবলৈ কি মোৰ জীৱনত যি ফেচ কৰিছো মই জীৱনত যি পাইছো চ' আপোনালোকক কৈ দিলো আৰু দৰকাৰ জীৱনটো একচুৱেলি কামৰ মাজতে চলি থাকিবলগীয়া হয় চ' টাইম নিজকে নিজে বা যদি বিয়া পাতে চ' বিয়া পতাবোৰ অলপ সময় নিজৰ লগৰটো বা নিজৰ জীৱন সংগীটোক অলপ টাইম দিবও লাগে টাইম স্পেন্ড কৰিব লাগে বজাৰ যাব লাগে চ' ফুৰিবলৈ যাব লাগে কেতিয়াবা ঘৰত থাকিলে হাঁহি ধেমালিৰে কথা পাতি ইহঁতৰ লগত থাকিবও লাগে চ' তো চবলে তেনেকে মোৰ আপোনালোকক বুজোৱা নহয় কিন্তু মোৰ নিজৰ মনোভাৱ বা মোৰ নিজৰ চিন্তাধাৰাৰ পৰা আপোনালোকক কৈছো জীৱনত কামৰ হেক নহয় কৰিও চাইছো আৰু কৰিও আছো কামৰ হেকে নহয় আৰু প্ৰব্লেমটোতো ভাই মোৰ পিছে পিছে দৰা নিচিনা হয় প্ৰব্লেম জীৱনত আহে লাইফ মানে প্ৰব্লেম মানে লাইফত একচুৱেলি প্ৰব্লেম নহয় কাম থাকে চ' অলপ টাইম আমি দিওঁ নিজকে চ' ফেমিলিক দিব লাগে নিজক দিব লাগে লগৰক দিব লাগে চ' আপোনালোকক দিব লাগে এনেকে আৰু টাইম উলিয়াই চ' যেনেকে মই আজি আপোনালোকৰ লগত অলপ কথা বতৰা পাতি আছো আজি কামত যোৱা নাই কাম থাকে হ'লেও আজি ৰেষ্ট লৈছো ৰিপাব্লিক ডে ভাই মোৰ मेरा मर्जी है भाई তো কাম নকৰাবও নাথাকো কাম কৰি ভাল লাগে সদায় দিনৰ দিনটো একচুৱেলি কাম নকৰাকে আপোনালোকে থাকি চাচোন তো এনে বেয়া লাগে আৰু ভাল নালাগে মনটো তো কাম কৰিব লাগে মানুহ ব্যস্ত থাকিব লাগে তেতিয়া মাইণ্ডটো ঠিক থাকে আৰু আচল কথাটো ক'বলৈ গ'লে যিমান মানুহ কামত ব্যস্ত হৈ থাকিব ইমানে মানে বেয়া চিন্তাধাৰাৰ পৰা আপুনি দূৰত থকা নিচিনা হৈ যায়গে এইবোৰ ভাবিবলৈ টাইম নাপায়গে আপুনি নিজকে হেৰি কৰি চাওকচোন কামতে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰকচোন বা কামতে থাককচোন কেতিয়াবা ৰাতিপুৱা আপোনাৰ 9টা বজাৰ পৰা বা 4টা বজালৈকে কাম কৰি ৰাখক তাৰ পৰা ঘূৰি আহক ভাগৰ লাগি অলপ টিভি চাব মোবাইল পিটিকিব এনেকুৱা হৈ যায় কিন্তু চিন্তাধাৰা বেয়া ফাললৈ মানে ডালটো নাখায় চ' আপোনালোকে চবে মোৰ ৰিকুৱেষ্ট চবে কামত ব্যস্ত থাকক ব্যস্ততাৰ মাজতে জীৱন তাৰ মাজতে দেওবাৰ বা দেওবাৰ দিনা ফেমিলিৰ লগত হেৰি কৰিব টাইম স্পেন্ড কৰিব লগৰ লগত যাব মাইণ্ড ফ্ৰেছ আৰু আউটিং আপোনাৰ য'ত মানে পাৰ্ক বা হেৰি বেলেগ মানে টুৰিষ্ট জেগাত গৈ পিনে আপোনাৰ মাইণ্ড ফ্ৰেছ হেৰি কৰিব পাৰি আৰু কামত থকা মানুহে মাইণ্ডত অলপ প্ৰেছাৰ লৈ থাকে তো অলপ গৈ পিনে আকৌ প্ৰেছাৰটো অলপ আঁতৰাই দিব লাগে আকৌ কামত ব্যস্ত চ' আজি আপোনালোকক মই তেনেকৈ বুজাবলৈ কোন হয় হ'লেও মোৰ জীৱনৰ লাইফৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ মই একো তেনেকুৱা হেৰি নহয় মানে কি কোনোবাই ক'ব ये कौन है भाई हमको समझाने वाला बा कुछ बातें सिखाने वाला ऐसा कुछ नहीं है बड़ा हो छोटा हो जिंदगी में तो सबका बातें सुनना चाहिए एक्चुअली और बोलना नहीं है सुनना है सिर्फ सुन के ना आपको अप्लाई करना है कहाँ नहीं करना है लेकिन करना ही करके नहीं है लेकिन जहाँ पे আপোনালোকৰ মানে আপোনালোকৰ লাইফত কাৰোবাৰ কোনোবাই হেৰি এটা দিছে বা পৰামৰ্শ বা কোনোবাই কিবা এটা কথা ক'লে বা ভাল দিশত এটা কথা ক'লে এটো আপোনাৰ লাইফত আপুনি একচুৱেলি কাৰোবাৰ লগত কাজিয়া কৰিব নালাগে বা কাৰোবাৰ হেৰিত লাগিব নালাগে একচুৱেলি কথা ভালকে শুনিব লাগে তো কিছুমানে তো তৰ্ক বিতৰ্ক হৈ থাকে সো তাত আপুনি তাত গৈ সিংহৰ বাখৰ বা লাগি লাভ নাই তো কথাটো একচুৱেলি মিলাবলৈ চেষ্টা কৰিব লাগে কথাটো শুনিব লাগে কি কথা আৰু যদি কোনোবা ডাঙৰ এজনে কয় এটো শুনি থব লাগে যেতিয়া মোৰ কামত আহে মোৰ যেতিয়া কাম হয় যেটো কামত মই এপ্লাই কৰিব পাৰো নেকি এটো চাইবিনা কো এপ্লাই কৰিব লাগে কিন্তু কাকো এটো আপোনাৰ ভুল এটো আপোনাৰ শুদ্ধ এটো ক'ব নালাগে শুদ্ধ হোক ভুল হোক মই শুনি আছো না
শুনি থাকিব লাগে বা শুনিবও লাগে, ভাল হওক বেয়া হওক, বেয়াটো পেলাব লাগে, ভালটো গ্ৰহণ কৰিব লাগে, এইটো মানুহৰ চৰিত্ৰ হ'ব লাগে একচুৱেলি। চ' তেনেকুৱা আৰু